আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰাইটিং পেপাৰৰ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'ত আমি জানিম পৰিৱেশৰ লগত জড়িত কিছুমান অতি সৰু কিছুমান ইনফৰমেশ্যন। আমি প্ৰথম জানিম হোৱাট ইজ ইক'লজি, হোৱাট ইজ ইক'চিষ্টেম এণ্ড হোৱাট আৰ দ্য ছেগমেণ্ট অফ দ্য এনভাইৰনমেণ্ট অৰ ইক'চিষ্টেম। যদি আমি চাওঁ আমাৰ পৰিৱেশ মানে হৈছে আমাৰ চাৰিওপাশৰ অৱস্থাটো, অৰ্থাৎ আমাৰ চাৰিওফালে যিমানবোৰ বস্তু আছে সম্ভৱতঃ এই বায়'টিক অৰ্থাৎ ইয়াত জীৱ থাকিব পাৰে অথবা এবায়'টিক যিবিলাকৰ জীৱ থাকিব নোৱাৰে সেই সকলোবিলাক মিলি পেলাই আমাৰ পৰিৱেশটো হৈছে। আৰু ইয়াত থকা প্ৰত্যেকটো বস্তুৱে ইটোৱে সিটোৰ ওপৰত সম্পূৰ্ণৰূপে ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি আছে। এতিয়া ধৰি লওক এটা গৰুৱে ঘাঁহখিনিৰ ওপৰত নিৰ্ভৰ কৰিছে, সিও এটা বায়'টিক কম্পনেণ্ট। এতিয়া মই ৰেকৰ্ড কৰি আছোঁ এই মোবাইলত, এইটো এটা এবায়'টিক কম্পনেণ্ট, কিন্তু মই তাৰ ওপৰত বৰ্তমান ৰেকৰ্ড কৰিবৰ কাৰণে নিৰ্ভৰ কৰি আছোঁ। ঠিক সেইদৰে আমি কিছুমান বস্তুৰ ওপৰত আমি ডাইৰেক্টলি ডিপেণ্ড কৰি থাকোঁ আৰু কিছুমানে ওপৰত আমি ইনডাইৰেক্টলি ডিপেণ্ড কৰি থাকোঁ। এতিয়া ধৰি লওক এজোপা গছ, সেই গছজোপাৰ ওপৰত বাঘটো বা লায়নটো ডাইৰেক্টলি ডিপেণ্ড কৰি নাথাকে, কিন্তু সেইখিনি বস্তু খাই অৰ্থাৎ ঘাঁহখিনি খাই পেলাই হৰিণটো থাকে, সেই হৰিণটোক বাঘটোৱে চিকাৰ কৰে, অৰ্থাৎ সেই ঘাঁহখিনিৰ ওপৰত বাঘটো বা লায়নটো ইনডাইৰেক্টলি ডিপেণ্ড হ'ল। গতিকে ঠিক সেইদৰে এতিয়া মোবাইলটো যিদৰে মই তাৰ বাবে ডিপেণ্ডেণ্ট হৈ আছোঁ, সেইদৰে মোবাইলটো মোৰ ওপৰত ডিপেণ্ড কৰি আছে। যদি মই মোবাইলটো নচলাওঁ তেতিয়া মোবাইলটো অচল হৈ থাকিব। গতিকে ইটোৱে সিটোৰ ওপৰত সম্পূৰ্ণৰূপে ডিপেণ্ড কৰি থাকে আমাৰ পৰিৱেশৰ সকলো বস্তুৱে ইটোৱে সিটোৰ ওপৰত। আৰু সেই যোনটো ইণ্টাৰেকশ্যন এটা বস্তুৰ আন এটা ওপৰত পৰিৱেশত থকা সেই ইণ্টাৰেকশ্যনটোক কোৱা হয় ইক'চিষ্টেম। ইক'চিষ্টেম মানে আমি যদি ক'ব যাওঁ, ইক'চিষ্টেম মানে এটা হৈছে ছিষ্টেম য'ত থকা বায়'টিক আৰু এবায়'টিক সকলোবিলাক কম্পনেণ্ট ইটোৱে সিটোৰ ওপৰত ডাইৰেক্টলি ইনডাইৰেক্টলি ইণ্টাৰেকশ্যন বা ইণ্টাৰডিপেণ্ডেণ্ট হৈ থাকে। এতিয়া যদি আমি চাওঁ ইক'চিষ্টেম অৰ্থাৎ পৰিৱেশতন্ত্ৰ, অসমীয়াত কোৱা হয় পৰিৱেশতন্ত্ৰ। পৰিৱেশতন্ত্ৰ হৈছে পৰিৱেশৰ এটা সৰু ইউনিট, বা আমি ক'ব পাৰোঁ যে ইক'চিষ্টেম ইজ এ ফাংচনেল ইউনিট অফ দ্য এনভাইৰনমেণ্ট। এতিয়া আমি ইক'চিষ্টেম অৰ্থাৎ যোনটো আমাৰ এনভাইৰনমেণ্ট হয়, আমি য'ত ষ্টাডি কৰোঁ তাৰ ৰিলেশ্যনশ্বিপবিলাক য'ত ষ্টাডি কৰোঁ ইটোৱে সিটোৰ বস্তুৰ ওপৰত, যেনেদৰে আমি ৰিলেশ্যন কৰি আছোঁ এতিয়া আগতে কৈ যোৱাৰ দৰে যিদৰে গছজোপাৰ ওপৰত এটা চৰাই নিৰ্ভৰ কৰি থাকে, সেই যিবিলাক ইণ্টাৰেকশ্যন আছে সেইবিলাক য'ত ষ্টাডি কৰা হয় তাক কোৱা হয় ইক'লজি। এতিয়া আমি জানিম যে আমাৰ এই এনভাইৰনমেণ্টত কি এনেকুৱা ছেগমেণ্ট আছে, অৰ্থাৎ কি বস্তু লগ লাগি পেলাই আমাৰ এনভাইৰনমেণ্টটো হৈছে। আমি যদি চাওঁ আমাৰ এনভাইৰনমেণ্টৰ সাধাৰণতে 4টা ছেগমেণ্ট আছে। প্ৰথমটো হৈছে লিথোস্ফিয়াৰ, ছেকেণ্ডটো হৈছে বায়'স্ফিয়াৰ, থাৰ্ডটো হৈছে হাইড্ৰস্ফিয়াৰ আৰু এটমস্ফিয়াৰ। এতিয়া যদি আমি চাওঁ হোৱাট ইজ এটমস্ফিয়াৰ, এটমস্ফিয়াৰ বুলি যদি আমি ক'ব যাওঁ তেতিয়া হৈছে আমাৰ এটা ব্লেংকেটৰ দৰে কাম কৰি আছে। আমাৰ গেছাছ যিবিলাক পাৰ্টিকুল আছে আমাৰ চাৰিওফালে এটা ব্লেংকেটৰে কাম কৰি আছে, সেই গোটেই বস্তুক একেলগতে কয় এটমস্ফিয়াৰ। এটমস্ফিয়াৰ অৰ্থাৎ গেছটো যোনটো হয় সেই গেছবিলাকক সাঙুৰি পেলাই এটমস্ফিয়াৰ। ইয়াত বহুত ধৰণৰ বস্তু থাকিব পাৰে, গেছ, নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নিয়ন, হাইড্ৰজেন, এই সকলোবিলাক গেছ। ঠিক সেইদৰে তাতে ৱাটাৰ ভেপাৰ থাকিব পাৰে, অৰ্থাৎ জলীয় বাষ্প থাকিব পাৰে। ঠিক আছে, ঠিক সেইদৰে আৰু কিছুমান বস্তু আছে যিবিলাক যোনে ধোঁৱা হওক আপোনাৰ বালি হওক, এইবিলাক সকলোবিলাক লগ লাগি পেলাই আমাৰ এটমস্ফিয়াৰটোৰ সৃষ্টি হৈছে। ঠিক সেইদৰে যদি আমি চাওঁ হাইড্ৰস্ফিয়াৰ মানে কি হৈছে, হাইড্ৰ কিহৰ লগত ৰিলেটেড, হাইড্ৰটো হৈছে আপোনাৰ পানীৰ লগত ৰিলেটেড, অৰ্থাৎ য'ত আমি সকলোবিলাক সেই গোটেই এৰিয়াটো য'ত আমি জলীয় অৰ্থাৎ জল অৰ্থাৎ পানীখিনি আছে, সেই পানীখিনি য'ত আছে সেইটোক কোৱা হয় একেলগে হাইড্ৰস্ফিয়াৰ বুলি। ঠিক সেইদৰে বায়'স্ফিয়াৰ, আমি যদি চাওঁ হাইড্ৰস্ফিয়াৰ, এটমস্ফিয়াৰ, লিথোস্ফিয়াৰ, অৰ্থাৎ লিথোস্ফিয়াৰ মানে কি, যোনটো মাটিভাগটো যোনটো কভাৰ কৰি আছে মাটি, সেই গোটেইটোক একেলগতে কোৱা হয় লিথোস্ফিয়াৰ বুলি। এতিয়া যদি চাওঁ আমি হাইড্ৰস্ফিয়াৰ, লিথোস্ফিয়াৰ আৰু এটমস্ফিয়াৰ, প্ৰত্যেকটো স্ফিয়াৰতে কিছুমান জীৱ আছে আৰু সেই জীৱবিলাক একলগ কৰি পেলাই কোৱা হয় বায়'স্ফিয়াৰ। যদি আমি চাব যাওঁ তেতিয়া বায়'স্ফিয়াৰ বুলি ক'লে সেই তিনিওটা যিকেইটা আছে লিথোস্ফিয়াৰ, এটমস্ফিয়াৰ, হাইড্ৰস্ফিয়াৰ, এই গোটেইকেইটা সাঙুৰি পেলাই বায়'স্ফিয়াৰটো আছে। কিয়নো প্ৰত্যেকটো স্ফিয়াৰতে জীৱসমূহ দেখা পোৱা যায়। এইসমূহৰ হাতীৰ দৰে বহুত ডাঙৰ হ'ব পাৰে আৰু অনুবীক্ষণ যন্ত্ৰ হয়তো চাবলগীয়া একদম সৰু আণুবীক্ষিক বস্তু হ'ব পাৰে। গতিকে এয়াই আছিলে আজিৰ ভিডিঅ'টো। আমি আজি ভিডিঅ'টো গম পালোঁ হোৱাট ইজ ইক'লজি, হোৱাট ইজ এনভাইৰনমেণ্ট, হোৱাট ইজ ইক'লজি, হোৱাট ইজ ইক'চিষ্টেম আৰু ছেগমেণ্ট অফ দ্য ইক'চিষ্টেম। এই ভিডিঅ'সমূহ যদি আপোনালোকে এনিমেশ্যনৰ সহায়ত চাব বিচাৰে তেনেহ'লে তলত কমেণ্ট কৰিব। আৰু এনভাইৰনমেণ্টৰ লগত জড়িত বা জিঅ'গ্ৰাফীৰ লগত জড়িত যিকোনো টপিকৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে কমেণ্টত কৰিব আৰু সেইসমূহ বিষয়ৰ ওপৰত আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।